এবার কি রাজনীতি চলিছে অসমত? কি অরাজনৈতিক কি এটা ভয়ঙ্কর ধৰণৰ এটা হিটলাৰী ৰাজনীতি অসমত চলিছে? কি নৈৰাজ্যবাদ চলিছে অসমত? কেনেকৈ অসমত পুলিচ থানাৰ ভিতৰত এজন অভিযুক্তক মৰিয়াই মৰিয়াই হত্যা কৰিব পাৰে? কেনেকৈ এখন পুলিচ থানা কিছুমান মানুহে আহি দিনৰ পোহৰত কেনেকৈ জ্বলাই দিব পাৰে? তাৰ পাছতো মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কেনেকৈ মন্ত্ৰী হৈ থাকিব পাৰিছে? কেনেকৈ তেওঁ গৃহমন্ত্ৰী হৈ থাকিব পাৰিছে? এই নৈৰাজ্যৰ কাৰণে গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰিব লাগে নে নালাগে? লাগে নে নাই? লাগে। আমি দেখিছো যে আজি চৰকাৰে নিজে আইন ভংগ কৰিছে। পুলিচ থানাৰ ভিতৰত মানুহক মৰিয়াই মৰিয়াই হত্যা কৰিছে। এক্সট্ৰা জুডিচিয়েল কিলিং কৰি চৰকাৰখনে আইনৰ শাসনক প্ৰত্যাহ্বান জনাইছে। ইমান ডাঙৰ চৰকাৰ বুলি কয়, ইমান কঠোৰ চৰকাৰ বুলি কয়, কেনেকৈ দিনৰ পোহৰত এখন থানা জ্বলাই দিব পাৰিলে দুষ্কৃতিকাৰীয়ে? এই প্ৰশ্নৰ জবাব কি আছে হিমন্ত বিশ্ব শৰ্মাৰ হাতত? আৰু দুষ্কৃতিকাৰীয়ে থানা জ্বলাই দিয়াৰ পাছত কেনেকৈ সেই হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোন আইনৰ ভিত্তিত কেনেকৈ মানুহৰ ঘৰ গৈ ভাঙি দিব পাৰিলে? ম্যাদী পট্টাত থকা মানুহৰ ঘৰ কেনেকৈ ভাঙি দিব পাৰিলে? এটা একদম সাংঘাতিক ধৰণৰ অৰাজক পৰিস্থিতি নহয়নে? এয়া নৈৰাজ্যবাদ নহয়নে? এয়া হিটলাৰী শাসন নহয়নে? হয়নে নহয়? আজি কেনেকৈ আজি 10 বছৰ 30 বছৰ 25 বছৰ থকা শিল সাঁকো বিলৰ পাৰত বসবাস কৰা মানুহক কেনেকৈ উচ্ছেদ কৰিব পাৰিলে? আজি হিম্মত সিংৰ যিটো বিল্ডিং শিল সাঁকো বিলৰ পানী ওলাই যোৱা গোটেই জানটোৰ সন্মুখত বনোৱা হৈছে নে নাই? গুৱাহাটীৰ আটাইতকৈ ওখ বিল্ডিংটো হিম্মত সিংৰ এই আইডিয়েল কি হিল ভিউ। আইডিয়েল হিল ভিউটো সম্পূৰ্ণৰূপে আমাৰ সম্পূৰ্ণৰূপে এই শিল সাঁকো বিলৰ একেবাৰে মাজভাগত পানী ওলাই যোৱা যিটো জান, কি বুলি কয় জানটোৰ নাম? বুন্দাজান। এই বুন্দাজানটোৰ ওপৰতে বনোৱা হৈছে নে নাই? যদি সেইটো কৈছে, কিয় ভাঙি দিয়া হোৱা নাই? আজি বদৰুদ্দিন আজমলৰ ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান এতিয়াও কেনেকৈ নিৰ্মাণ কৰি থাকিব পাৰিছে? এই বুন্দাজানৰ ওপৰত, শিল সাঁকোৰ ওপৰত কেনেকৈ বদৰুদ্দিন আজমলে ঘৰ বনাই থাকিব পাৰিছে? কেনেকৈ টাটাৰ জিঞ্জাৰ হোটেলখন এতিয়াও এই শিল সাঁকো বিলৰ ওপৰত কেনেকৈ বহি থাকিব পাৰিছে? কেনেকৈ এই ৰয়েল গ্লবেল স্কুলৰ মালিকৰ এইটো ৰয়েল হেৰিটেজ নামৰ এই এপাৰ্টমেণ্টটো কেনেকৈ ইয়াত বহি থাকিব পাৰিছে? কেনেকৈ বহি থাকিব পাৰিছে? কেনেকৈ জয়ন্ত মল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা, তেওঁৰ ঘৰটোত তেওঁ কেনেকৈ এই শিল সাঁকো বিলৰ ভিতৰত চচলৰ ভিতৰত কেনেকৈ তেওঁ ঘৰ বনাব পাৰিছে? আৰু কেনেকৈ তেওঁ শিল সাঁকোৰ মাটি পুতি তেওঁ কেনেকৈ ৰাস্তা বনাব পাৰিছে? আমাৰ বড়ো মানুহ এজনে ইয়াত বহি থাকিব নোৱাৰে। আমাৰ মিচিং মানুহ এজনক ইয়াত বহিবলৈ নিদিয়ে। ইয়াত অসমীয়া ভাষী খিলঞ্জীয়া মানুহ এজনক ইয়াত বহি থাকিবলৈ নিদিয়ে। ইয়াত গৰীয়া মুছলমান খিলঞ্জীয়া মুছলমান মানুহক বহি থাকিবলৈ নিদিয়ে। অথচ হিম্মত সিংকাই ইয়াতে ঘৰ বনাব পাৰে। অথচ টাটা কোম্পানীৰ জিঞ্জাৰ হোটেল বনাব পাৰে। ইয়াতে আপোনাৰ ৰয়েল হেৰিটেজ বনাব পাৰে। কোনোবা বহিৰাগত বনিয়াই ৰয়েল হেৰিটেজ বনাব পাৰে। ইয়াতে জয়ন্ত মল্ল বৰুৱাই আৰু বদৰুদ্দিন আজমলে তেওঁলোকে বুন্দাজান পুতি ইয়াতে কনষ্ট্ৰাকশ্যন কৰিব পাৰে, ইয়াতে ঘৰ বনাব পাৰে। আৰু কোনোবা এজন নাৰ্জাৰীয়ে ইয়াত ঘৰ বনাব নোৱাৰে। কোনোবা এজন পায়েঙে ইয়াতে ঘৰ বনাব নোৱাৰে। কোনোবা এজন শৰ্মাই ইয়াতে ঘৰ বনাব নোৱাৰে। কোনোবা এজন ৰাজকোঁৱৰে ইয়াতে ঘৰ বনাব নোৱাৰে। কোনোবা এজন কলিতাই ইয়াতে ঘৰ বনাব নোৱাৰে। এয়াই তোমালোকৰ জাতি মাটি ভেটিৰ চৰকাৰ নেকি? এয়াই তোমালোকৰ চৰকাৰৰ প্ৰকৃত চৰিত্ৰ হয় নে নহয়?
গতিকে অতি স্পষ্ট কথা, লেণ্ড পলিচি 2019 অধীনত অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া পৰিয়ালক, ভূমিহীন পৰিয়ালক মাটি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে।